হাউনমহীয়া গ্ৰামাঞ্চলৰ কৃষকসকল ব্যস্ত কৃষিপথাৰত লাকুৱাৰ লোনপুৰীয়া গাঁৱতো একেই পৰিৱেশ দুহালকৈ বলদ গৰুৱে হাল বাই পালন কৰিছে নভুই শাওন মাহ ব্যস্ততাৰ যেন সীমা নাই গ্ৰামাঞ্চলৰ কৃষিজীৱী লোকৰ গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী কৃষিজীৱী লোক পুৱাৰে পৰা ব্যস্ত কৃষিপথাৰত নিজৰ মাটিডৰা চহাই ভুই ৰোৱাত লাকুৱাৰ লোনপুৰীয়া গাঁৱৰ কৃষিপথাৰত প্ৰতিগৰাকী কৃষিজীৱী লোকৰ যেন এতিয়া ব্যস্ততাৰ সীমা নাই এই লোনপুৰীয়া গাঁৱৰ কৃষিপথাৰত দেখিবলৈ পোৱা গ'ল গ্ৰামাঞ্চলৰ এক প্ৰকৃত ছবি দুহালকৈ বলদ গৰুৱে একেলগে চহাই গৈছে মাটি পুৱাই লোনপুৰীয়া গাঁৱৰ কৃষিপথাৰলৈ ওলাই আহিল হালোৱা ৰোৱনীৰ লগতে গাঁওখনৰ কেইজনমান যুৱকো যান্ত্ৰিকতাৰ যুগত দুহালকৈ বলদ গৰুৱে লোনপুৰীয়া গাঁৱৰ কৃষিপথাৰত এফালৰ পৰা নাঙলৰ হিৰলুৱে চহাই গৈছে মাটিডৰা তাৰ সমান্তৰালকৈয়ে কেইজনমান যুৱকে কোৰে আচকুৰা মই দিয়া কামত ব্যস্ত হৈ পৰিছে সমানে সমানে গাঁওখনৰ কেইগৰাকীমান জীয়াৰী বোৱাৰী অৰ্থাৎ ৰোৱনী ব্যস্ত ভুই ৰোৱাত ৰোৱনীসকলে ভুই ৰোৱাৰ সমান্তৰালকৈ চাহ জলপানৰ জুতি লোৱাৰ লগতে বিহু গীত গায়ো ব্যস্ত হৈ পৰিছে ভুই ৰোৱাত যান্ত্ৰিকতাৰ যুগত এক সুন্দৰ গ্ৰামাঞ্চলৰ প্ৰকৃত ছবি প্ৰতি বছৰে দেখিবলৈ পোৱা যায় লাকুৱাৰ লোনপুৰীয়া গাঁৱত এভাগে আমি ইয়াতে গৰু আনি আমি আজি 10 বছৰমানেই কৰি আছোঁ আগত ট্ৰেক্টৰ বাইছিলে তাৰপৰা আমি এই গৰু ঘৰতে পুহিছোঁ আৰু ঘৰতে দমৰা গৰু শিকালোঁ তাৰপৰা আগৰ নিয়মবোৰ দেখুৱাই দিছোঁ লোৱাক তাৰপৰা গৰুৱে কেনেকৈ হাল বায় কি কথা নাজানে আজিকালি লৈ এতিয়া ইমান ডাঙৰ পথাৰখনত গৰু হাল নাই কৰা আমি ভাইকে দুয়োটাই আৰু গৰুৱে খেতি কৰিলে ধান বেছি পাওঁ এবিঘাত কমো 100 ডাঙৰি পাওঁ ধুনীয়াকৈ অলপ ৰুম ৰঞ্জিত ধান তাৰপৰা কিছুমান পচাই থৈছোঁ পচাইও কৰোঁ খেতি তাৰপৰা ইভাগো কৰোঁ গতিকে হাল আজিকালি নায়ে পাবলৈ এতিয়া হাল বাই গৰু কেনেকৈ কি কৰে কেনেকৈ জোতে ইয়াত কি বস্তু আছে লৈ ক'ব নোৱাৰে আজিকালি ৰোৱনী প্ৰায় আজি আমাৰ 10জনী ৰোৱনী আছে কি ৰুইছে আজি অকল ৰঞ্জিত ধানে কৰিছোঁ মোৰ অইন খেতি নাই ৰঞ্জিত ধান আছে আৰু তাৰপৰা আৰু এইবোৰ পিঠা চিঠা পুৰিবলৈ বৰা ধান আছে এই দুবিধেই মই খেতি কৰোঁ ৰঞ্জিত কৰোঁ সৰহকৈ আপোনাক যি এনেকৈ দেখা গৈছে যে প্ৰতিটো আমাৰ গাঁৱৰ আছে যে কেইবাগৰাকী মহিলা আহিছে যুৱক আহিছে এই দৃশ্য আচলতে এইখন আচলতে ছবি অতীতৰ পৰা চলি আহিছে নেকি অতীতৰ পৰা চলা নাই আমিহে আজি তেনেকৈ নভো মানুহক ক'ব নোৱাৰে ট্ৰেক্টৰে দি দিয়ে 2-3 বিঘা মাটি ক'ৰ ৰোৱনী আহে ৰুই থৈ গুচি যায় কোনো নভো বুলি নাই আজি আমি আগৰ নিয়মত ধৰিছোঁ এই গৰুৱে হাল বালোঁ বাই বোকা কৰি আজি ৰুব দিছোঁ এইবোৰ ৰোৱনী মাতিছোঁ হালোৱা মাতিছোঁ আগৰ গতে লৈ দেখক কেনেকৈ কৰে আগৰ দিনৰ খেতি কেনেকৈ কৰিছিলে তেনেকৈ আমি কৰিবলৈ লৈছোঁ ভাল লাগিছে আকৌ আমাৰ ভুই এনেকৈ আমি প্ৰত্যেক বছৰে আমি এনেকৈ ন ভুই ৰুওঁ তাৰমানে মিলা প্ৰীতিতে কাৰণ আমাৰ ইয়াত এইটো আমাৰ পৰম্পৰাটো ধৰি লওক কৃষি হেৰিটো লুকাই গৈছে কিন্তু আমি সেইটো লুকাই যাব নিবিচাৰোঁ আৰু ৰাইজকো আমি এইটো আজিকালি কৰ্ম কৰি খালে মানুহৰ দুখ কৰিলে বোলে মুখ ভয় বুলি কথা এটা কয় নহয় কৰ্ম কৰি খালেহে মানুহৰ হেৰি হয় কিন্তু মানুহবোৰে নকৰি কিছুমান অৱহেলা হৈ গৈছে সেইকাৰণে নিজে যদি অকণমান পৰিশ্ৰম কৰে নিজৰ স্বাস্থ্যও ঠিক থাকে ধৰি লওক নিজৰ উন্নতিও হয় ধৰক বছৰটো ধৰি পেলাই আমি ধৰি লওক হেৰিটো খাদ্যমুঠি ঘৰতে আমি উপাৰ্জন কৰি ল'ব পাৰোঁ নিজে কৰি ল'ব পাৰোঁ সেইকাৰণে আমি সেইটো কাৰণে এইটো কৃষি কৰি খেতি কৰি ভাল ব্যুৰো ৰিপৰ্ট নিউজ আৱাজ সাংবাদিকতাৰ প্ৰতি আগ্ৰহীসকলৰ বাবে সুখবৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া নিউজ আৱাৰ্ছৰ উদ্যোগত আৰু জ্যোতিষিনে স্বচ্ছৰ সহযোগত প্ৰতিষ্ঠা হৈছে JCS ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যন অসমীয়া ভাষাত গণসংযোগৰ এবছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰু ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ গুৱাহাটী আৰু বোকাজান দুয়ো ঠাইতে আৰম্ভ হ'ব ছপা বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমৰ সাংবাদিকতা আৰু গণসংযোগ পাঠ্যক্ৰম শীঘ্ৰেই যোগাযোগ কৰক আসনৰ সংখ্যা সীমিত ধন্যবাদ